কলিজা কাহিলি মৰমবোৰ লগাই। মাইকী পইচা চুৰ কৰিলে কিবা চুৰ হয় নেকি? এইটো চুৰ বুলি কয়? চুৰ বুলি নকয়, নকয় না। তই চুৰ কৰিবি, মই আজি চুৰ কৰিমেই। মোকো দিবি কেইটকামান দেই। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। অমলদ্বীপ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যাবলৈ ওলাইছোঁ আমাৰ মেজি তললৈ। এতিয়া এয়া আমাৰ মা। নমস্কাৰ। অঁ, এতিয়া যাওঁ, চাই থাকক কি হয় কি নহয়, তাত কি হৈছে। গালিয়ে পাৰিব পাৰে সিহঁতে মোক, ইমান দেৰি কৰিছ নাই যোৱা বুলি। চ' ওলাইছোঁ। এইজন আমাৰ মুনু দেখাই আছোঁ। বিহু কেনেকুৱা গৈছে? ভালে গৈছে। খুব মোবাইল পিটিকি আছ ন? খুব পিটিকিব লাগিব। ছোৱালী তোৱালী পতাইছ নেকি আকৌ? নাই নাই পটোৱা ন? ভালে আছে দে, ভালকৈ থাকিবি। বন্ধুসকল পাইছোহি আৰু মেজি তল। সেয়া সিহঁতে কাম লাগি আছে, সেইকেইটা মই ওচৰত গৈ দেখাই আছোঁ। এইপিনৰ পৰাই যাওঁগৈ আৰু। এইটো আমাৰ মেজিটো দেই, সৰু সৰু মোৰ মেজিটো। অঁ, এইপিনে খানা চানা বনাই আছে, চাওঁ ন পটাপট। ঐ কি কৰিছ? চব্জি কাটিছ নেকি? কি আছে? কি আছে? বিলাহী। এইখিনি কি হয়? অঁ, গাজৰ চাজৰ আনি থৈছে, ধুনীয়া বস্তু আনিছে দেই। তই মাৰিবি নেকি? চিত্ৰ দে, বেয়া নাপাবি দেই, দেৰি হৈছে। খানা বনি আছে ন? কি বনাইছ? কি তই চুলাইও খাবি নেকি? বিহু হ'লে চুলাইটো মেইন বাৰু। কি বনাইছ ইয়াত? গাহৰি ন? গাহৰি, আলু, কবি। বিপুল লাগি আছ? বেছিতে কি হ'ল? মেনেজমেণ্ট ডাইৰেক্টৰ। ঘৰটো দেখাইছো ন ভিতৰখন কি হৈ আছে, চাওঁ পটাপট। কোনোবা আছে নেকি আকৌ? ৱাহ, বৰ ধুনীয়াকৈ কৈছে। শুয়ে চাং আৰু অকমান দেই, বৰ ধুনীয়া। ইয়াত কোনোবাই শুইছিলে চাগে, এতিয়া নুশুং, গোটেই খেৰ হৈ আছে। বাকী ঠিকেই বনালে, বৰ হাৱা চাৱা সোমাব নিচিনা লাগিছে দেই। ঐ ৰাতি হাৱা চাৱা সোমাই নেকি ন ভাই? হে সোমাইছে? বন্ধুসকল যিহেতু আন্ধাৰ হৈ গৈছে, এয়া আমি আৰু এখন চব্জি বনাই আছো। বৰু ইয়াত কি বনিছে? কি বনিছে বৰু? ইয়াত আছে ব্ৰইলাৰ আছে, আলু আছে, কবি আছে। খুব ধুৱাইছে দেই, ব্ৰইলাৰ, আলু, কবি। অঁ, গাহৰি নোখোৱা কেইটা কাৰণে ব্ৰইলাৰ। গাহৰি নোখোৱাখিনি ব্ৰইলাৰ। ভাল। গাহৰি পতাটো চুস্তাটো লেকা লোৱাৰ কাৰণে। আৰু কি বিহু বুলি ক'লে মদটোতো এক নম্বৰত থাকে। মদ মেইন। তেতিয়া মদটো নাই যে। মদটো এতিয়া এই চাদাটো খাই লওঁ, মদটো আহি আছে। আমি প্ৰথম জেগা গগৈ দা এইপিনে চাওকচোন, নাচিব লাগিব ন আজি। কাৰেণ্টটো নাই হোৱা, কিবা হৈছে দেই, চাবগৈ লাগিব পটাপট। গগৈ দা কাৰেণ্ট নাই পোৱা নহয়। ঐ ইলেক্ট্ৰিচিয়ান, কি হৈছে? কাৰেণ্ট কি হৈছে? হে কিবা হ'ল নেকি? ওপৰত উঠিছে ন? বেল গিৰাকে গেলি। ঐ আন্ধাৰ দেখিছে, জলদি কৰ। কোন হৈছে ওপৰত? কচু ভালকে দেই, পটাপট। কাৰেণ্টটো লাগে তেতিয়াহে। কাৰেণ্টটো আছে, আমাৰ তাতহে নাই যোৱা। বিহুৰ দিনাখন কি হৈছে আকৌ? ভালকে বন্ধুসকল, যিহেতু বহুত কষ্টৰ মূৰত কাৰেণ্টটো পাইছোঁ, আৰু এতিয়া আমাৰ খানা প্ৰায় ৰেডিয়ে হৈ আছে। বেছিতে কি কৰা হৈছে? পচলা। অঁ, মজা ভালেই লাগিব ন? কিহৰ লগত বনাব? জলকীয়া ভাজি। গাহৰি চুস্তা আৰু জলকীয়া ভাজি। ভাল লাগিব। কুৰ্মিদা হৈছে নাই খানা?
জাৰ দি আৰু পানী অকণ বাকী আছো অঁ এক পেকত 50 টকা বুলি মালটো আনিছ নে মালটো অনা হৈছে বিহু বুলি ক'লে মালটো নহ'লে ভালেই নালাগে নহয় নাই 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 নে কি কয় পেক মানে মোক ইমান কল আহিছে কেলে জানো মোৰ সঁচাকে অঁ পেক শেষ হ'ল নেকি শেষ হ'ল অঁ আকৌ লৈ আনিবা যে গগৈ ষ্ট'ৰ খোলা আছে এইপিনে আমাৰ গান বাজি আছে দেই পোৱালিকেইটা কি কৰিছ বাপৰে পোৱালিকেইটা বিহু লাগিছে ন হে মাইনা নাচিছ ইয়াত শুব লাগিব দেই ৰাতি ভালকে ভালকে তুমি অঁ নাচ নাচ নাচি নাচ আমাৰ ইয়াততো মহিলা সন্থা নাই আৰু এবাৰ জলকীয়া ভাজি হ'বগৈ আৰু ন জলকীয়া ভাজি হ'লে খাব পাৰোঁ আৰু খাং খাং লাগি আছে নহয় মাইকী মানুহখিনি আহি পাইছেহি আৰু খুৰী অ' খুৰী হেপী ভোগালী বিহু 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 কেনেকুৱা গৈছে এইপিনে আমাৰ ৰুবুল কুৰ্মী পুৰা ডান্স মাৰিছে চকু টকু জ্বলি গৈছে হয় ৰুবুল নাচ নাচ আমাৰ মহিলা এই আমাৰ বৌ বিহু বিহু কেনেকুৱা গৈছে বিহু বিহু ভাল ভাল এজনী বোৱাৰী বকৰু ভাত খাবলৈ আনিছ নেকি তই আজি বৰ ভালকে এগাল খাবি নিচিনা লাগিছে দেই তোৰ চুলি ৰংটো কিন্তু ভাল লাগিছে ক'ত কৰিলি ন আমি ন ডিব্ৰুগড়ত কোৱা মানুহ ডিব্ৰুগড়ত কৰিলি অঁ কেইটকা ল'লে 400 টকা 400 টকা ৱা বৰ দামী ৰং কৰিলি দেই মোকো কৈ দিবিচোন লগতে যাব লাগিব অঁ ঠাণ্ডাও লাগিছে জুই অলপকে পোৱাংগৈ ন কি ক ফাইনেলি খাব পৰা হৈ গৈছে এইপিনে ইহঁতে খাই আছে দেখাই আছো আপোনালোকক চাই থাকক ঐ তহঁতি দেখাও নেকি ভাল ল'ৰা ভাত খালে কি বেয়া ল'ৰা হয় নেকি তোক কি লাগে ইয়াৰ দাঁতকেইটা কিন্তু বৰ মৰম লগা আকৌ ন ফাইনেলি আমি খাবলৈ বহি গলো আমি ন পুৰা বুলি ভাবিছো কি আনিছে গাহৰি খাম 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 গাহৰি গাহৰিটো দেখাম বাৰু ৰ'ব দি লওক বিপুল গাহৰি খাবি নে গাহৰি অঁ তোৰ আকৌ দাঁত নাই নহয় ক'ত গাহৰি ঠিকে চাওঁ এইপিনে অলপ গাহৰিখিনি দেখাই দিওঁ ন এই গাহৰি পৱন খুব দিবি ন অঁ সেইপিনে বিচিত দাই হালে হালে বহিছে আৰু অৱশ্যে ভাই কি আনিছে চালাড অঁ দি থৈ যাওক ভাইটি দা বহিছ ন সেইপিনে ভগৱানটো একদম কিনাৰত দোকানী ভালে আছে নে দাম্পা ড্ৰাইভাৰ বিয়া নাই পতা ডেকা ল'ৰা আৰম্ভ কৰি দিব লাগে নেকি আৰম্ভ কৰোঁ আৰু দেই খাই দে এক মিনিট খাই দে
চিত্ৰদা পাইছ নাই পাইছো গাহৰি কেনেকুৱা হৈছে গাহৰি মোৰ প্লেটত নাই হে প্লেটতে নাই। লাগিব নেকি অকল জলকীয়া দিছে খাবলৈ জলকীয়া ঐ গাহৰি বিচাৰিলে গাহৰি বিচাৰিলে গাহৰি 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 কাৰিকৰ কেনেকৈ কৰিলে নহ'ব দে কাৰিকৰ ঐ, গাহৰি কেনেকুৱা হৈছে খাবলৈ নিজে বনালো মোৰ কাঁহীত অকল জলকীয়া এই জলকীয়াখিনি মই বনাইছিলোঁ জলকীয়া মই বনাইছিলোঁ যে ফ্ৰেঞ্চবিন জলকীয়াখিনি বুলি দাউততে পুৰা মাৰি দিছো অঁ ডিঙিত পঙতে গম পাইছো জলকীয়া অঁ বগলী পাইছ খুব দিছ খা খা কিবা লাগিব নেকি কিবা লাগিব নেকি এই বৌ এইপিনে অকণমান দি দিয়কচোন বৌ এইপিনে অকণমান দি দিয়ক গাহৰি ভালকৈ দিবলৈ আমাৰ কাৰিকৰ দা এই নিজে বনাইছিলে বাৰু নিজে বনালে এনেও কমকৈ খায় নিজে বনালে এনেও কমকৈ খায় এই আছাম খাইছ ন খাইছ কিবা লাগিব নেকি একো নালাগে দেই চবফালে চাবি বাৰু দেই প্ৰেমতে পৰিলে নেকি মোবাইল পিটিকি পিটিকি খাই আছে প্ৰেমত পৰিব লাগে আজি অকণমান জোৰ ল'ব দিম আপোনাৰ নামটো কি আছিলে হৈ যাও মেনেজিং ডাইৰেক্টৰ মেনেজিং ডাইৰেক্টৰ খাইছে ন পুৰা কেনেকুৱা হৈছে কেনেকুৱা হৈছে পইচা দি আছো হে কেনেকুৱা হৈছে ভাল হৈছে বোলে দি আছো গাহৰিখিনি গাহৰিখিনি কেনেকুৱা লাগিব নাকৰ পৰা পানী পৰি গৈছে নেকি চাম ব্ৰইলাৰ খাই চালে নাই পানী যাব বিচাৰিছে খুব ঠাণ্ডা লাগিছে ন সুনীল দা মাঘ বিহুত খেল মাইকী পইচা চুৰ কৰিলে কিবা চুৰ হয় নেকি এইটো চুৰ বুলি কয় চুৰ বুলি নকয় এইটো চুৰ বুলি নকয় ন। নকয়। তই চুৰ কৰিবি মই আজি চুৰ কৰিমেই মোকো দিবি কেইটকামান দেই ঐ ঐ তই যে তাৰ পৰা সেইপিনৰ পৰা উঠি আহি ইয়াত পালিহি অলপ দিছ লাহেকে কেৰাহীটো ওচৰলৈ সোমাই নাযাবি আকৌ দেই যাম বুলি ভাবিছো মনতে হে ভাবিছো আজি কিন্তু ৰংটো বদলি বদলি লাগিছে আকৌ ইয়াৰ নোৱাৰাখিনি পাৰ কৰাই আছো হে চুবাব নোৱাৰাখিনি চব পাৰ কৰাই আছো ইয়াৰো বাৰু দাঁত নাই বুঢ়া হ'ল দাঢ়ি চুলি পকি শেষ গগৈ দা গান এটা গাব লাগে ন আপুনি গান ন অঁ শৰ্ট মেচৰ গান শ্বৰ্ট মেচৰ গান মই গান গাম নহয় আপুনি গান গাব লাগিবতো এতিয়া গানটো গাক, গাক। হাই ফান গান গাম এনে এটা কলি ধৰি দিয়কচোন এটা ধৰি নো অঁ কলিজা কাহিলি মৰমবোৰ লগাই হিয়াখন মোৰ ভাঙিছ পিৰিতি লগাই চেনাই কুটে নবহে পুৰণীয়া মন চেনাই তোৰেহে কাষলৈ বাৰে বাৰে মন চেনাই একোতে নহহে পুৰণীয়া মন আজলি ছোৱালী কিনো মোহনী তোৰ মনে মনে বুকুত দিলি পিৰিতিৰে জুই চেনাই একোতে নবহে পুৰণীয়া মন চেনাই তোৰেহে কাষলৈ বাৰে বাৰে মন আজলি ছোৱালী কিনো মোহনী তোৰ মনে মনে বুকুত দিলি পিৰিতিৰে জুই চেনাই একোতে নবহে পুৰণীয়া মন চেনাই তোৰেহে কাষলৈ বাৰে বাৰে মন কলিজা কাহিলি মৰমবোৰ লগাই হিয়াখন মোৰ ভাঙিছ পিৰিতি লগাই চেনাই একোতে নবহে পুৰণীয়া মন চেনাই তোৰেহে কাষলৈ বাৰে বাৰে মন চেনাই একোতে নবহে পুৰণীয়া মন চেনাই তোৰেহে কাষলৈ বাৰে বাৰে মন এইজনে আমাৰ গাঁৱৰ 20 বছৰীয়া সফল ডেকা বৰ সুন্দৰ কণ্ঠ এওঁৰ আপুনি বিয়া পাতিলে নেকি নাই পতা বয়স কিমান হৈছে কৈ দিয়কচোন আমাৰ গগৈ দা ডাঙৰীয়া 35 ভাল ছোৱালী এজনী চাই দিম বাৰু আপোনালৈ দেই বৰ ধুনীয়া গায় কিন্তু মইও বেলেগ গান আমাৰ ইয়াত নচা আৰম্ভ হৈ গৈছে চব নচাত লাগি আছে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু শেষত সকলোলৈ মাঘৰ বিহুৰ আন্তৰিক ওলগ জনালোঁ ধন্যবাদ